আহক আহক নেমু 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 গোল নেমু আহক আহক বৰ ধুনীয়া নেমু আনিছে বলকচোন গোল নেমু কেনেকুৱা দামত দিছে দাদা হালি ললি 15 টকা কি হালি ললি 15 টকা মই থিয়াই থিয়াই ল'ম তেতিয়া কিমান লাগিব আপুনি থিয়া দি লৈ শুই লৈ সেইটো আপোনাৰ কথা কিন্তু হালিবলৈ মোক 15 টকা লাগিব কম নাই নাই মই থিয় হৈ ল'ম মই হালিব নোৱাৰো তেনেকৈ দিব লাগিব আপোনালোকে কি মানুহে সেইটো হালৰ কথা কোৱা নাই আপোনালোকক হালি মনে চিত্তা আমাৰ ভাষাত চিত্তাক হালি বুলি কয় মই ভাবিলো যে হালি ললে 15 টকা থিয় হৈ ললে কমিবই কিজানি মই তেনেকেই ভাবিছিলো নহয় যাক আপুনি শুই ল'ব আৰু কমত পাব হেল্ল' ডাঙৰীয়া কাষ্টমাৰ কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানে নেকি আপুনি মইনো কি বেয়া ভাষা কৰিছে আপোনালোকক যাওঁ বলক ইয়াতে নিকিনো আগত কিনিম বলক নালাগে যাওঁ তহঁতে কাষ্টমাৰ ইমান থকা গন্ধ গন্ধ পাৰফিউমৰো এনেকুৱা গন্ধ নাই জানে দে আৰু কাষ্টমাৰো নাই বেপাৰো ভাল নহয় জানে আৰু